এজন পুৰুষৰ সংগ্ৰামী জীৱন নাৰীৰ তুলনাত কোনো গুণেই কম নহয়। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনাৰ? আশা কৰোঁ আপোনাৰ ভালে আৰু আমাৰো ভালে। হয় বন্ধুসকল, আজি আমি পুৰুষৰ সংগ্ৰামী জীৱনৰ কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। যদি আপুনি এজন পুৰুষ বা পুৰুষক ঘৰখনৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। প্ৰথমতে কৈ লৈছোঁ, ত্যাগ, বুজাবুজি, দুখ কষ্ট ইত্যাদিবোৰলৈ যদি চাওঁ, এনে ক্ষেত্ৰত এজন পুৰুষৰ সংগ্ৰামী জীৱন নাৰীৰ তুলনাত কোনো গুণেই কম নহয়। এজন পুৰুষৰ জীৱনটো কিমান যে সংগ্ৰামী, হয়তো তেওঁলোকৰ বহুতৰে জীৱনত আছে বহুত ঘাত প্ৰতিঘাত। তথাপিও সেই সকলোবোৰ নেওচি নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰি পোহপাল দিয়ে নিজৰ পৰিয়ালটোক। আৰু নানান সমস্যাৰ সন্মুখীন এজন পুৰুষৰ। নিজৰ দুখ কষ্টবোৰ লুকুৱাই পৰিয়ালৰ আটাইৰে মুখত হাঁহি বিৰিয়াব খোজে তেওঁ, কাৰণ তেওঁ এজন পুৰুষ। কথাতে আছে নহয়, মাৰ্দ কা দৰ্দ নাহি হতা হে, কিন্তু পুৰুষৰ হৃদয়তো বেদনা নথকা নহয়। কিন্তু সেয়া কোনেও নেদেখে। পৰিয়ালৰ দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা পুৰুষৰ জীৱন নানান সমস্যাৰ সন্মুখীন হয়। ল'ৰা ছোৱালী, পিতৃ মাতৃ, পত্নী, দাদা বাইদেউ, ভাইটি ভণ্টি আদি সকলোকে সন্তুষ্ট কৰিবলগীয়া হয় এজন পুৰুষ। কেতিয়াবা কিছুমান এনেকুৱা ঘটনাও দেখিবলৈ পোৱা যায় যে পত্নীক সন্তুষ্ট কৰিবলৈ এজন পুৰুষে নতুন কাপোৰ এযোৰ আনিলে, তাতো কিছুমানৰ আপত্তি, আৰু যদি মাক দেউতাকক বা ভাইটি ভণ্টিৰ কাৰণে কিবা এটা লৈ আহে, তেতিয়া ঘৈণীয়েকৰ আপত্তি। কিন্তু এইটো কোনেও ভাবি নাচায় যে একেলগে পৰিয়ালৰ আটাই লৈ কিবা এটা লৈ অহাৰ যোগ্যতা আছেনে তেওঁৰ। মুঠতে শুনিব লাগিব কথা সকলোৰে। হয় বন্ধুসকল, কথাটো সঁচা নে মিছা? যদি আপোনাৰ এনে জীৱনত কিছু ঘটনা ঘটিছে, তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু আজিলৈ ইমানে, আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাক পুনৰ লগ পাম। তেনেহ'লে আজিলৈ ধন্যবাদ। জয় অসম।